দি আছে বেৰাও দি আছো খালি যদি এতিয়া নিদো গৰু ছাগলীয়ে খাই দিব পুলিটো ৰোৱা কোনো লাভ নাথাকিব সেইকাৰণে হেৰি কৰিছোঁ তোমাৰ এই ক্ষেত্ৰত কোনোবাই সহায় কৰিছে নেকি এই ক্ষেত্ৰত সহায় মানে ধৰক কিছু কেতিয়াবা মানে ধৰক কেতিয়াবা সহায় কৰে কিছু ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ এণ্ড ট্ৰেভেল আজি যিহেতু পৰিৱেশ সংৰক্ষণৰ বাবে গছপুলি ৰুব আহিলোঁ গছপুলি ৰোপণ কৰিব আহিলোঁ যিহেতু গছপুলি থাকিলে পৃথিৱীত মানুহ জীয়াই থাকিব পাৰিব আৰু পৃথিৱীখন সেউজীয়া হৈ থাকিব গতিকে আজি গছপুলি ৰোপণ কৰিব আহিলোঁ এই ক্ষেত্ৰত প্ৰাঞ্জল আছে প্ৰাঞ্জলে নেতৃত্ব বহন কৰিছে আৰু আছে দুজনমান আৰু গতিকে সকলোখিনি দেখাম আৰু প্ৰাঞ্জলৰ লগত কথা পাতিম তেওঁ বহুখিনি গছপুলি ৰোপণ কৰিছে এনেদৰে গতিকে প্ৰথমতে আপোনালোকে গছপুলি ৰোৱাৰ কিছু দৃশ্য চাই লওক তাৰপিছত প্ৰাঞ্জলৰ ওচৰলৈ যাম এতিয়া দেখিলে সকলোখিনি পুলি ৰোৱা হৈ গ'ল আৰু যিখিনি আগতীয়াকৈ ৰোৱা হৈছিলে বেৰা দিয়া হৈছে যিহেতু গৰু আৰু ছাগলীয়ে খাব বুলি গতিকে এতিয়া মোৰ লগত আছে প্ৰাঞ্জলক পৰা কিছু কথা জানিব চেষ্টা কৰিম এই প্ৰচেষ্টাটো কিমান দিনৰ পৰা চলি আছে মই এই প্ৰচেছটো কলেজ যেতিয়াবা কিন্তু 5 বছৰ হ'ল 5 বছৰৰ পৰা গছপুলি ৰোপণ কৰিছোঁ তাৰ যত্ন লৈ আছোঁ আজি যিখিনি ইয়াতে বেৰা দিছোঁ বাঁহৰ বেৰা 5 জুনৰ দিনাখনি ৰোৱা হৈছিলে বিশ্ব পৰিৱেশৰ দিনাখনি তাতে বস্তা বেৰা দিছিলোঁ বস্তা বেৰাটো বেছি দিন যিহেতু নাথাকে সেইকাৰণে বস্তা বেৰাটো বেয়া হৈ গৈছে তাৰপৰা পুলিখিনি ধুনীয়াকৈ হৈছে আৰু তাতে এতিয়া বাঁহৰ বেৰা দিছোঁ উপায় নাই ৰ'দো দি আছে বেৰাও দি আছোঁ খালি যদি এতিয়া নিদো গৰু ছাগলীয়ে খাই দিব পুলিটো ৰোৱা কোনো লাভ নাথাকিব সেইকাৰণে হেৰি কৰিছোঁ তোমাৰ এই ক্ষেত্ৰত কোনোবাই সহায় কৰিছে নেকি এই ক্ষেত্ৰত সহায় মানে ধৰক কেতিয়াবা মানে ধৰক কেতিয়াবা সহায় কৰে কিছু লোকে বাঁহো দি বা পইচা 2 টকা দি এনেকৈ সহায় কৰে সম্পূৰ্ণ নিজা খৰচ মানে 5 বছৰ নিজে পুলি ৰোপণ কৰি নিজে বেৰা দি আছোঁ আচৰিত কথাটো হ'ল এতিয়া মানে যিখিনি বেৰা দিছোঁ এটাত বাঁহত 70 টকাকৈ পৰি গৈছে পইচা কোনো কথা নাই খালি পৰিৱেশটো সেউজীয়া হ'ব লাগে আমি সকলোৱে জানো গছপুলি ৰোপণ কৰিব লাগে কিন্তু আমি কিমানে ৰোঁ সেইটো কথা কোনো কথা নাই পুলি ৰুই আছোঁ পুলিকেইটা হ'লে হয় পৰিৱেশটো সেউজীয়া হ'ব লাগে এতিয়ালৈকে কিমান পুলি ৰোৱা হ'ল তুমি হিচাপ আছে নেকি বাৰু প্ৰায় 5,000 মান পুলি ৰোপণ কৰা হৈছে এতিয়ালৈকে উত্তৰ পশ্চিম যোৰহাটৰ প্ৰায়খিনি শিক্ষানুষ্ঠানত পুলি ৰোৱা হৈছে স্বাস্থ্য কেন্দ্ৰত ধৰ্মীয় অনুষ্ঠান নামঘৰত ৰাস্তাৰ কাষত আৰু প্ৰায়খিনি পুলি নিজে যত্ন লৈ আছোঁ আৰু বহুখিনি গছ হৈছে বহু স্কুলত মধুৰি লাগিছে আমলখি লাগিছে খাই আছে সেইটোৱে সফল আচলতে ৰৈয়ে ভাল লাগে সেইটো এতিয়া ৰাস্তাটো এইটো আপুনি আহিছে আপুনি আহি পেলাই গৰমতো আপুনি আজি কষ্ট পাইছে মইতো ৰ'দৰ কথা ইমান অনুভৱ নকৰোঁ আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি আপুনি ফাৰ্ষ্ট টাইম আহিছে সহায় কৰি দিলোঁ প্ৰাঞ্জলক আপুনি আহিছে ইমান দূৰৰ পৰা সেইকাৰণে ধন্যবাদ আৰু আজি যেন সহায় কৰিলে তাৰ বাবেও ধন্যবাদ আৰু আপুনি গৰমত থাকিব পৰা নাই আচলতে মোৰ ইমান গৰম অনুভৱ মানে গৰম হ'লেও কথা নাই দায়িত্বটো নিজে পালন কৰি যাওঁ আপুনি সেই বিলঙিৰ তলতে ৰৈ আছিলে তেতিয়া ভাবিছোঁ গছ এজোপা সহায় দিন আপোনাৰো তেতিয়া ভাল লাগিলেহেঁতেন কিন্তু যেতিয়া গছ হ'ব তেতিয়া আকৌ গছৰ ছাঁতে ৰ'ব পাৰিব খালি পুলিকেইটা হওক পৰিৱেশটো সেউজীয়া হওক
সেয়া আৰু সকলোকে আহ্বান গছপুলি ৰুব হয় নাই নাই গছ সকলোকে আহ্বান এইটোৱে কৰিম গছপুলি ৰুলেই নহ'ব আচলতে আমাৰ বিশ্ব পৰিৱেশ দিনাখনি সকলোৱে গছপুলি ৰুলে গোটেই ফেচবুকত ছ'চিয়েল মিডিয়া কিবা কিবি চবতে আহি যায় মানে এটা পুলিতে ফটো এখন মাৰিলে হৈ যায় এটা পুলিতে 5-10 জনে ডাঙৰ হৈছে নে নাই হয় কোনো খিয়াল নাই এটা পুলিতে 5-10 জনে পুলি পষ্ট দিব ফটোৰ কাৰণে তাৰ পাছদিনাখনি সেইটো পুলি হ'ল নাই কোনো কথা নাই ফটো নাই আচলতে সেইটো নিজকে কিবা মই কৰি আছোঁ বুলি সেইটো নহয় আচলতে পুলিটো ৰুব লাগে পুলিটো ৰুলেই নহ'ব তাৰ দায়িত্ব সম্পূৰ্ণ হ'ব লাগিব মই পুলিটো ৰোৱাৰ পাছত তাৰ গছ নোহোৱালৈকে মই প্ৰতিপাল কৰি থাকোঁ বেৰা দিওঁ তাতে কোনো পইচা খৰচ হৈছে কিবা খৰচ হৈছে নহয় বহু শিক্ষানুষ্ঠানত যাওঁ কেতিয়াবা দেখোঁ প্ৰধান শিক্ষকেও কোৱা দেখোঁ এই প্ৰাঞ্জল গছপুলিটো দিবলৈ বেৰা নহয় 10 টকা এটা যিটো বস্তা মই প্ৰথমতে দিওঁ 3 মাহমানৰ কাৰণে থাকে সেইটো 10 টকা দিবলৈও শিক্ষকসকলৰ হাতত কিছুমানৰ হাতত মানে পইচা নাথাকে মানে ৰুই থোৱা অহাৰ পাছত এসপ্তাহমানৰ পুলিটো থাকে সেইকাৰণে আজি স্কুলৰ ল'ৰা ছোৱালীবোৰক সজাগতা কৰিছিলোঁ আজিকালি সেইটো কাৰণে কিছুমান স্কুললৈ নোযোৱা হ'ল মানে প্ৰথমতে ধুনীয়া ব্যৱহাৰ পাতি কিন্তু মোক ব্যৱহাৰ পাতি ভালকৈ কৰিলে নহয় পুলিটো আচলতে কৰিব লাগে পুলিটো নহয়গৈ আচলতে সেইকাৰণে আজিকালি নাই নিজে যিমান আপোনালোকে দেখিছে পুলিটো ৰুলে নহ'ব পুলিটো ৰোৱাৰ পিছত যদি আকৌ গৰু ছাগলীয়ে খাই দিয়ে আকৌ আগৰ দৰে হৈ পৰিব গতিকে পুলিটো ৰোৱাৰ পিছত ইয়াত দেখিছে বেৰি থকা হৈছে আৰু পুলিটো যত্ন কৰিব লাগিব এনেদৰে নহয়তো গৰু বা ছাগলীয়ে খাই পেলাব আকৌ আগৰ দৰে কৰি পেলাব গতিকে পুলি কেতিয়াও ডাঙৰ হ'ব নোৱাৰিব গতিকে পুলিটো ৰোৱাৰ পিছত এনেদৰে প্ৰতিপাল কৰি ডাঙৰ কৰিলেহে সেউজীয়া হৈ পৰিব গতিকে ডাঙৰ গছ হ'ব গতিকে এইখিনিকে প্ৰাঞ্জলে ক'লে গতিকে প্ৰাঞ্জলে কৰিলে নহ'ব সকলোৱে কৰিব লাগিব গতিকে আপোনালোকেও কৰিব আৰু নতুন উঠি অহা ল'ৰা ছোৱালীক শিকাব যে গছপুলি ৰুলে কি হয় আৰু সকলোখিনি বুজাব গতিকে আজি এইখিনিকে দেখাব চেষ্টা কৰিলোঁ গতিকে যদি ভাল লাগিছে চেনেলটো লাইক কৰি দিব আৰু কমেণ্ট কৰিব আৰু যদি বেয়া লাগিছে ডিছলাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে